हेलो गाइस की खबर আকৌ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আইছো আমি চিকাবৰী মহযুঁজত সম্পূৰ্ণ ভিডিঅ'গিটা চাব ডাঙৰ বিশাল ডাঙৰ মহবিলাক দেখাম আপোনালোকক বলক আজি ভিডিঅ'টো আৰম্ভ কৰো চিকাবৰী মহযুঁজৰ বলক हेलो जो চাইছ না চাইছা চলা মৰিগা চেম্পিয়ন চাব আহিছে যেতিয়া লাষ্ট টাইমত দেখা নপোৱা যাব নন্দ ডেকা মোৰতো ইয়াৰ সেইখিনিত ইয়াত যিখিনি উঠাই লৈছিলে ইয়াত তথাপিও নাহাৰিলে দেখোন ইমান সহজ নেকি ডাঙৰ হাজৰিকা বৰঙাবাৰী মহাল চালক চিকাবাৰী মহাযুঁজত ইয়াকে যুঁজাবা ন ইয়াকে যুঁজাব না তাক যুঁজাব গৰমটো দিছে নহয় মহযুঁজত ডাঙৰ জেগা মহাল চালক জোৰ পোৱাই নাই বাৰু জোৰ মিলালে আপোনালোকক সম্পূৰ্ণ যুঁজৰ ভিডিঅ'টো দিম সোণা ডেকা ৰজা তৰাবৰী আজি মানুহটো কি বা ক'ত লৈ আহিছে এনে পকেটত লৈ আহে আজি বাৰু কিগিলা ক'ত লৈ আহিছে সোণা ডেকা ৰজা তৰাবৰী মহাল চালক ডংগলীয়া মহাল দেখা জোৰ পাইছা নাই হৈছে ন এক যুঁজাবা সৰু যুঁজ তাক যুঁজাবা কাৰ লগত চালক সোণা ডেকা ৰজা তৰাবৰী তৰা ডুবি দেখা ঘৰতে দিছিল তৰা ডুবি আছে ভিডিঅ চালক সোণা ডেকা ৰজা তৰাবৰী জোৰ পাইছে আৰু মহালত চালক হাজৰিকা দলসৰবৰী
চলো চাওক চিকাৰী মছজিদত দমৰা মহবিলাক এনেকৈ মহ যুঁজিলে টাইম ধৰাত আমাৰ অসুবিধা হয়। আমি দুয়োজন গোৱাল তথা মালিকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে দুজন গোৱাল থাকি মহাল যুঁজিবলৈ ব্যৱস্থা কৰি দিয়ক। মানুহ বেছি হ'লে মহে কেনেকৈ যুঁজিব, মহাল যুঁজিবলৈ সুবিধা দিয়ক।